Chinthong constituency ke parlo Umjakini forest range ke parlo Pampura forest beat office angkang ingnamarlo Khangkhara reserve along kedamtang phaikuni ni phai inkoira pho ajo jirlo apor ihum thengpi kangho gari keneblong bangso hut kine ponlong chega thengpi kangho gari ingnamrai kom sai khetum amethanga sai ka chiklem bom apor husi ne ponlong lo ke pachni bona tengki gari kine ponlong hut arlo thengpi kirot akorot epak nopak epak long pon pusi pachini pon Kinepon long ahud agari keve gabang phumate driver tame kat fit anparta gari registration number ta ave Kinepon long ahud gari keve gabang phumate driver tame kat fit anparta gari registration number ta ave thengpi kang hojia phan kirot amunit atuma phan chini sitame kethek dun long ka vedera jok non amada bangke chini ponpela Sitame ritarli ponbom lang pusi hawang Pampura forest range office kedo ingnamrai kom sai khetum phirang ke thengno lamthe pachini pon As usual patrolling duty আহিছো 8:30 বজাত আহি পিনে তাৰপিছত আমি জংগলত এম্বুশ কৰি আছিলো এম্বুশ কৰি নদী হিপাৰৰ পৰা আৱাজ পাইছো সাউন্ড পাইছো গাড়ী হুমাই আছে বুলি তাৰপিছত আমি আস্তেকৈ নামি গৈ বেলেগ সাইডৰ পৰা নামি গৈ পিনে আমি জংগলতে হুমাই আছিলো তাৰপিছত গাড়ী দুটা এটা গাড়ী জংগলতে আছিল আৰু এটা গাড়ী আহি আছিল আমাৰ ফালে মুভমেন্ট এটা গাড়ী দুই পিছ নে তিন পিছ মান লোড আছিল ই পলাই গল আৰু এইটো গাড়ী পলাব লওঁতে আমি এটেক কৰিলো মানে কি লাখুটি দি এই আমাৰ হাতত লাখুটি আছে এই লাখুটি দি আমি সাইড গ্লাস আৰু ফ্ৰন্ট গ্লাছত এটেক কৰিছো এটেক কৰোঁতে ভাঙি গৈছে তাৰপিছত হি বেছিকৈ কাটি যাওঁতে খালতে হুমাই গল খালত হুমাই যাওঁতে ফচিল এইটো গাড়ী এতিয়া আমি লৈ আহিছো গাঁৱৰ মানুহে আমাক হেল্প কৰিছে হা তাৰপিছত এতিয়া আমি এতিয়া ৰেঞ্জ হেডকোৱাৰ্টাৰত লৈ যাম সেই সময় যে গাড়ীটো দুটা পাইছে নে এটাটো পলাই গল এটা পলাই গল আৰু এটাহে আমি পাইছো আৰু এতিয়া পুৱা গাড়ী আৰু বেটৰত কি পাইছে সামান দা আছে আৰু কৰত পাইছো সামান আছে এতিয়া আছে দেখাবিছো এইবোৰ বস্তু লৈ আহিছে এইটো চাওক আৰু এইটো আমাক ইয়াৰ আগতে এইটো খুলিও দেখুৱাই দেনা দেখা এটেক কৰিছিলে আমাৰ ষ্টাফ মানে ইনফৰ্মাৰে ষ্টাফ এটেক কৰিছিলে এটা সব জঙ্গলত আমি বিনা হাতিয়াৰ তেনেকা যাব লাগে কোনবাৰ থাকিও আমি একো কৰিব নোৱাৰো এই ড্ৰাইভাৰখন কেনে পলাইছে তাৰপিছত আমি এইফালে মই লেফট সাইডত আছিলো ড্ৰাইভাৰটো ৰাইট সাইডৰ পৰা ওলাই গুচি গল পলাই গল চাবি এৰি পিনে পলাই গল এইটো চাবি আছে গাড়ী এৰি পলাই গল আৰু এতিয়া গাড়ীখনটো ৰেজিষ্ট্ৰেচন নম্বৰটো গম পাইছো কি কয় নাম্বাৰ প্লেট নাই মই এতিয়া গাড়ীৰ ভিতৰৰ চেচিছ নম্বৰটো লৈছো ফটো মাৰি লৈছো মই এতিয়া ৰিপৰ্টত ঠিকেই দিম Chinthong Ben Hemari Rongphar Karbiang Long Live